যিটো বতাহ ধুমুহা আহিছিলে, বতাহ 8 বজাত, এই বতাহ ধুমুহাত আমাৰ বাৰীৰ কলকেইজোপা গোটেই ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। প্ৰকৃতিৰ তাণ্ডৱ বেয়া, কি কৰিব উপায় নাই। এথোক কলো লাগি গৈছিলে, ভীমকল, এয়া চব হেৰি হৈ গ'ল। দেউতাই লগালগ এনেকৈ কাটি কিনে থ'লে। মঙলদৈত আছোঁ মই, মোৰ মঙলদৈ ঘৰৰ পৰিৱেশ একদম গোটেই নষ্ট হৈ গ'ল চব। ধুমুহা বতাহে সকলো ধ্বংস একদম কৰি দিলে। ওচৰৰ মানুহৰ আৰু কাৰোবাৰ ঘৰ ভাঙিছে, কাৰোবাৰ ঘৰৰ টিংপাত উৰুৱাই নিছে। এনেকুৱা বতৰৰ মানে তাণ্ডৱ দিছে প্ৰকৃতিয়ে। প্ৰকৃতিৰ ৰোষৰ পৰা আজিলৈকে কোনো বাচিব পৰা নাই। কিছুমানৰ বহুত বেয়া লগা অৱস্থা হৈছে। যোৱা নিশা কাৰোবাৰ ঘৰৰ ওপৰত বহুত ডাঙৰ গছ পৰিছে, পৰি কিনে গোটেই ঘৰ ভাঙি চিঙি চুৰমাৰ হৈ গৈছে। ভিডিঅ'ত দেখা পাইছোঁ, বহুত বেয়া লাগিছে। কি কৰিব, বেয়া লাগিলেও উপায় নোহোৱা হৈ গৈছে আৰু। প্ৰকৃতিৰ যিহেতু এইবিলাক প্ৰকৃতিৰ হয়, প্ৰকৃতিৰ দান হয়, দুখ লাগে। কাৰণ এতিয়া এইটো টাইমত এনেকুৱা বৰষুণ হৈ আছে, বৰষুণত এয়া ঘৰ ঠিক কৰিবলৈ ঘৰৰ এইবিলাক মিস্ত্ৰী হাজিৰা মানুহ একো নাপায়। এতিয়া বৰষুণত কোনে আহিব, কি কৰিব, ক'ত থাকিব যাৰ গোটেই টিংপাত উৰুৱাই নিছে, কেনেকৈ ঠিক কৰিব, ক'ত থাকিব যাৰ গোটেই ঘৰ ভাঙি গৈছে, কি কৰিব মানুহবিলাকে। মানে আলৈ আথনি বেয়া লাগে। আৰু আজি মই মোৰ ডগীকেইটালৈকে অৰ্ডাৰ কৰি আনিলোঁ ৰয়েল কেনিত। এইটো মানে আগতে মই অফলাইন মাৰ্কেটৰ পৰা আনিছিলোঁ। আপোনালোকৰ 1 কিলোত 1130 টকা লয় আৰু। এতিয়া মানে আজি মই 10-15 দিন ধৰি মানে অফলাইন মাৰ্কেটত পোৱা নাই, তো মই অনলাইন অৰ্ডাৰ কৰিলোঁ। আৰু অনলাইন অৰ্ডাৰ কৰি মই 4 কেজিৰে অৰ্ডাৰ কৰি দিলোঁ। এইটো খোৱালে মানে বডি ৱেইট, হাইট, হেয়াৰ গ্ৰ'থ গোটেইবিলাক ভালে থাকে। মই মোৰ ডগীকেইটাক এইটোৱে দিওঁ এনেকৈ। তো আনিলোঁ, আনি কিনে ইহঁতক দিম আৰু এতিয়া টাইম হৈছে। ইহঁত দুটাই কেনেকৈ চাই আছে চাবচোন। এয়া মই 4 কেজি পেকেট, এইটো মই ইয়াতে এক টেমা হ'ল, এইটোত আৰু অলপ থাকি গৈছে, ইয়াৰ পৰা দিম। তাৰপিছত টেমাটো হেৰি কৰিম আৰু ইহঁতক। এই চাবচোন কেনেকৈ চাই আছে ইহঁত দুটাই বহি কিনে, এইফালে এইটো আৰু আনফালে এইটো। সিহঁতে ভাবিছে মোক। আৰু যেতিয়া মই আজি 10-15 দিন ৰয়েল কেনিনটো অফলাইন মাৰ্কেটত পোৱা নাছিলোঁ, ফিৰ অনলাইন অৰ্ডাৰ কৰোঁতে অলপ টাইম লাগে, তো এইটো আনিছিলোঁ 10 কেজিৰ পেকেট, তো খুৱাই আছিলোঁ। আৰু আজি দুপৰীয়া সাজত মই মাছ বনালোঁ, কচ মাছ, পিঁয়াজৰ এটা ক্ৰচ মাছ আৰু পিঁয়াজৰ এটা গ্ৰেভি বনাইছোঁ। ৰেচিপিটো আপোনালোকেও চাওক, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। তো পিঁয়াজটো মিহি মিহিকৈ কাটিছোঁ, কাটি কিনে যিটো মাছ ভজা তেল আছিলে, মাছ ভজা তেলটোত পিঁয়াজটো ভাজি আছোঁ। ভাজি কিনে ইয়াতে হালধি দিছোঁ আৰু নিমখ সোৱাদ অনুযায়ী দিম। সোৱাদ অনুযায়ী দি পিঁয়াজৰ এটা গোন্ধ থাকে ন, এই গোন্ধটো নোহোৱালৈকে পিঁয়াজটো ভাজিয়ে থাকিম, যেতিয়ালৈকে সেই গোন্ধটো নোহোৱা হয়। আৰু পিঁয়াজৰ এইটো মজি যায়, পিঁয়াজটো মজি যায়, তেল ওলায়, তেতিয়ালৈকে ভাজি আছোঁ। আৰু দেখিছে ভাজি আছোঁ। ইয়াতে মই দিলোঁ আপোনালোকৰ আদা, নহৰু, জিৰা, শুকান জলকীয়া পেষ্ট, এয়া দি কিনে আকৌ ভাজি আছোঁ, যেতিয়ালৈকে মানে এইখিনি মানে চব মছলা যেতিয়া আপোনালোকে দিয়ে ন, মছলাটো ভজাৰ পিছত মছলাটোৰ পৰা যেতিয়া তেল ওলায়, তেতিয়া মানে তেল নোলোৱালৈকে ভাজি থাকিব লাগে। যেতিয়া তেল ওলায়, তেতিয়া বাকী আপুনি যি দিব খোজে দিব পাৰে। এয়া মই আকৌ শুকান মছলা দিলোঁ, এই ফিছ কাৰী মছলা, গৰম মছলা আৰু আপোনাৰ ৰেড চিলি, এইখিনি দি আকৌ লৰাই আছোঁ, ভাজি আছোঁ। ভাজি এইখিনিও তেনেকৈ কৰিম, তেল ওলাব দিম ভাজি ভাজি। মানে মেইন কথা, পিঁয়াজৰ মানে গ্ৰেভি বনালে, পিঁয়াজৰ যি বস্তুৰ লগতে আপুনি পিঁয়াজৰ গ্ৰেভিটো বনায়, মাছৰ লগতে হওক, মাংসৰ লগতে হওক, পিঁয়াজটো মানে ভালকৈ ভাজিব লাগে, তেতিয়া গোন্ধটো নাথাকে। এয়া মই 2টা বিলাহী পেষ্ট কৰি থৈছিলোঁ, বিলাহীটো দি দিলোঁ। এতিয়া পুনৰ আকৌ ভাজিম, যেতিয়ালৈকে বিলাহীটো কেঁচা গোন্ধটো নোহোৱা হয়, ভালদৰে ভজা লাগে, তেল ওলায়, তেতিয়ালৈকে মই ভাজি থাকিম, তেল নোলোৱালৈকে।
আপোনালোকে জনাবচোন আপোনালোকে কোনে কেনেকৈ বনায় কচ মাছৰ আঞ্জাটো। মই এনেকৈও বনাওঁ, কেতিয়াবা বইলো খাওঁ। বইলৰ ৰেচিপি দিম বাৰু আগলৈকে কেতিয়াবা। এয়া চাওক, ইয়াত কি ধুনীয়াকৈ তেল এৰিব ধৰিলে। বিলাহীটো ভজা হৈ গ'ল, মানে ভাজা লাগিলে বিলাহীত। এয়া ধুনীয়া হৈছে, বিলাহীখিনি তেল এৰিব লৈছে। এতিয়া ইয়াতে মই দিম আপোনাৰ গৰম পানী। পাৰালৈকে গৰম পানী দিব হা, ঠাণ্ডা পানী নিদিব। গৰম পানী দিলে সোৱাদটোত ভাল হয় এইটো আঞ্জাত। আৰু তো যোনে গ্ৰেভিটো যেনেকৈ খাব বিচাৰে সেনেকুৱা অনুযায়ী পানীটো দিব। মই গ্ৰেভিটো অলপ ডাঠ কৰিম, সেইকাৰণে কম পানী দিছোঁ। কোনোবাই যদি গ্ৰেভিটো অলপ পাতল খাব বিচাৰে তেতিয়াহ'লে অলপ বেছি পানী দিব। আৰু এইখিনি মাছ ভাজি থৈছোঁ, মাছটো ইয়াতে দি দিলোঁ। এতিয়া ভালকৈ উতলিব দিব 15 মিনিটমান। উতলাৰ পাছত এইটো ধুনীয়া হৈ মই 10 মিনিট হোৱাৰ পাছত গৰম মছলা দিলোঁ। এতিয়া আকৌ মই 5 মিনিট উতলাম। 5 মিনিট উতলাৰ পাছত এয়া মই দিলোঁ কেঁচা ধনিয়া। কেঁচা ধনিয়া দি কিনে এয়া মোৰ আজিৰ দুপৰীয়া সাজ ৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া লগা হৈছে ন দেখিবলৈ গ্ৰেভিটো। এতিয়া সেইটো নমালোঁ। এয়া আজিৰ দুপৰীয়া সাজত আছিলে ৰঙালাও মটৰ তৰকাৰী, কচ মাছ পিঁয়াজৰ গ্ৰেভি, আৰু এইটো আছিলে গাহৰি মাংস। গাহৰি মাংস গ্ৰেভি বনাইছোঁ। গাহৰি মাংস কাৰ কাৰ প্ৰিয় ক'বচোন। চাওক, এতিয়া মই ৰেডি কৰি ল'লোঁ। আপোনালোকৰ দুপৰীয়া সাজত আজি কি আছিলে জনাব।